এতিয়া মই আপোনালোকক নাৰিকলৰ লাড়ু কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ বিষয়ে জনাম। প্ৰথমতে মই নাৰিকল দুটা কাটি লৈছোঁ। কাটি লৈ তাৰ পৰা যিখিনি ৰঙা জাতীয় পদাৰ্থ থাকে সেইখিনি আঁতৰাই লৈছোঁ। আঁতৰাই লৈ পেলাই এতিয়া বগাখিনি লৈ পেলাই মই ইয়াতে মিক্সিত দিম। মিক্সিত অলপ অলপকৈ গুড়া কৰিম। তাৰমানে মিক্সিত দি ল'লে বস্তুখিনি লাড়ুটো মিহি হয়। এয়া আপোনালোকে দেখিছে এইটো বহুতখিনিয়ে গুড়া হৈ গৈছে। এই গুড়াখিনি আমি ইয়াতে থৈ যাম। এনেকৈ বাকীখিনিও মই এনেকৈ মিক্সিত গুড়া কৰি ল'ম। আৰু গুড়া কৰি লৈ পেলাই এইখিনি মই চেনি, প্ৰয়োজন অনুসৰি চেনি আৰু ইলাইচি এনেকৈ যিখিনি লাগে সেইখিনি দি পেলাই মই নাৰিকলৰ লাড়ুটো প্ৰস্তুত কৰিম। অলৰেডি আমাৰ যিখিনি লাগে সেইখিনি আমি মিক্সিত নাৰিকলৰ এইখিনি কৰি ল'লোঁ। আৰু তাৰপিছত এতিয়া মই যিখিনি ইনগ্ৰিডিয়েণ্ট লাগে নাৰিকলৰ লাড়ু বনাবলৈ, একচুৱেলি মই নাৰিকলৰ অকল নবনাওঁ, তাৰ লগত অলপ চুজি দিম। গতিকে ইনগ্ৰিডিয়েণ্টখিনি মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে দুটা নাৰিকল আছে। দুটা নাৰিকলৰ অনুযায়ী মই 4 কাপ চেনি লৈছোঁ। ইয়াতে 4 কাপ চেনি আৰু ইয়াতে 1.5 কাপ চুজি ল'লোঁ। তাৰপিছত 2 টেবুল স্পুন আমুল পাউডাৰ গাখীৰ লৈছোঁ। গতিকে এইখিনি আমি মিক্স কৰিম। মিক্স কৰি পেলাই কুকাৰত মই এইখিনি অলপ কম ফ্লেমত দি পেলাই ভাজিম। ভাজি পেলাই তাৰপিছত লাড়ু বনাব ষ্টাৰ্ট কৰিম। এতিয়া মই চুজিখিনি অলপ ভাজি ল'ম। অলপ কম জুইত দি পেলাই চুজিখিনি অলপমান কম জুইত ভাজি ল'ম। তেতিয়া এই ভাজা চুজিখিনি নাৰিকলত দি পেলাই লাডু বনাম। বেছি ভাজিব নালাগে, অলপমান কম জুইত, মানে ৰঙচুৱা হ'বলৈ দিব নালাগে। অলপ বগা বগা ফ্লেভাৰটো থাকিব লাগে। এতিয়া আমি নাৰিকলখিনি ভাজিব ষ্টাৰ্ট কৰিম। তো ভাজাৰ আগতে মই কুকাৰটো ভালকৈ শুকুৱাই লৈছোঁ। শুকুৱাই নল'লে ইয়াত লাগি ধৰিব নাৰিকলখিনি। তো কম জুইত দি পেলাই মই কুকাৰটো শুকুৱাই ল'লোঁ। এতিয়া আমি নাৰিকলখিনি অলপ অলপকৈ কুকাৰটোত দিম। নাৰিকলখিনিত মই অলৰেডি ইলাইচি দি থৈছোঁ। ইলাইচি ছটিয়াই পেলাই থৈ দিছোঁ মিক্স কৰি। তো যিমান পাৰি কম জুইত, কম ফ্লেমত দি পেলাই আমি ভাজিম। যিমানে এইখিনি লৰোৱা যাব সিমানে বস্তুখিনি স্মুথ হ'ব।
মই জুইটো খুব কমত দিছোঁ, খুব কম জুইত এইখিনি লৰাই আছোঁ। এতিয়া আপোনালোকে দেখা পাইছে নাৰিকলখিনি অলপ ভজা হৈ গৈছে। তো মই কম জুইত ভাজিছোঁ, সেইকাৰণে আপোনালোকে দেখা পাব। এয়া চাওক, বস্তুটো ধৰা নাই তলত, বা কম জুইত দিয়াৰ কাৰণে নাৰিকলটো ৰঙচুৱা টাইপ হৈ যোৱা নাই। তো এতিয়া মই ইয়াৰ লগত অকণমান আমুল পাউডাৰ গাখীৰটো অলপমান, আমুল পাউডাৰ গাখীৰটো দিলে কি হয়, নাৰিকলৰ লাৰুটো অলপ দেখিবলৈ ধুনীয়া লাগে, মানে ব্ৰাইটনেছটো আহে, উজ্জ্বল হয়। তো সেইটো কাৰণে আমুল পাউডাৰ গাখীৰটো মই দি দিছোঁ, ইয়াতে এড কৰিছোঁ। ইতিমধ্যে নাৰিকলত মই আমুল পাউডাৰ গাখীৰটো দিলোঁ, আৰু এয়া দেখিছে কেনেকৈ মিক্স হৈ গৈছে। তো এতিয়া মই ইয়াতে ভাজি থোৱা চুজিখিনি দি দিম। চুজিখিনি দি দিলোঁ, দি পেলাই এতিয়া ইয়াতে অলপমান সময় লৰাম। চুজি আৰু নাৰিকল ভালকৈ মিক্স আপ হ'ব লাগিব। তো মিক্স আপ হোৱাৰ লগে লগে মই ইয়াতে চেনি দিম। ইলাচি দিলে স্মেলটো খুব ধুনীয়া হয়, আৰু এতিয়া ইতিমধ্যে অলপ অলপ স্মেল ওলাব ধৰিছে। তো স্মেলটো খুব ধুনীয়া হয় ইলাচি দিলে। তো ইলাচিটো দিব পাৰে। ইয়াতে মন গ'লে বাদামো দিব পাৰে। বাদাম মই দিয়া নাই, কিন্তু দিব পাৰে। এতিয়া ইয়াতে গোটেইখিনি মিক্স কৰোঁতে মিক্স হৈ গ'ল গোটেইখিনি। এতিয়া মই শেষত মই ইয়াতে যিখিনি চেনি মই আপোনালোকক দেখুৱাইছিলোঁ, ঠিক কৰি থৈছিলোঁ, যে 4 কাপ চেনি মই ঠিক কৰি থৈছিলোঁ, সেইখিনি ইয়াতে মই দি দিম। অলপ টাইম এনেকৈ লৰাব লাগিব, লৰাই পেলাই গোটেইখিনি মিক্স হ'ব লাগিব। তাৰপিছত আমি জুইৰ পৰা এইখিনি নমাম। এতিয়াও মই জুইটো খুব কমত দি থৈছোঁ, খুব কম মানে একেবাৰে কমত দি থৈছোঁ। কমত দি পেলাই গোটেইখিনি মই বস্তুখিনি লৰাই আছোঁ। এইখিনি যেতিয়া আঠা আঠা ভাৱ এটা হ'ব, গোটেইখিনি মিক্স হৈ যেতিয়া চেনিটো লাষ্টত, এইটো কাৰণে চেনিটো লাষ্টত দিয়া যায়, যে চেনিটোৰ যিটো আঠা, সেই আঠাটোৱে গোটেইখিনি মিক্স কৰিব লাগিব। এই মিক্স হৈ যোৱাৰ লগে লগে আমি লাডুটো বনাবলৈ আমাৰ সহায় হয়। সেই আঠাটো দি আমি গোলটো কৰিবলৈ আমাৰ সহায় হয়। সেইটো কাৰণে চেনিটো লাষ্টত দিছোঁ, গোটেইখিনি মিক্স হৈ যোৱাকৈ। আপোনালোকে দেখিছে যে জুইটো একদম কমত আছে, একদম কমত ৰাখিছোঁ। এইটো একদম উঠোৱাৰ পৰা, কুকাৰটো উঠোৱাৰ পৰা জুইটো একেটা জোখতে আছে। একেটা জোখতে জুইটো দিলোঁ, আৰু এইটো জোখতে একদম শেষৰলৈকে এইখিনি নমোৱালৈকে এই জুইতে মই বনালোঁ, গোটেই মিক্স কৰিলোঁ এইখিনি। তাৰপিছত অলপ পিছত আৰু 3-4 মিনিট এনেকৈ ভজাৰ পিছত গোটেইখিনি যেতিয়া মিক্স হৈ যাব, তেতিয়া আমি লাডুটো প্ৰস্তুত কৰিব পাৰিম। 3-4 মিনিট এনেকৈ লৰোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে যে এইখিনি হৈ গৈছে, আৰু আঠা আঠা ভাৱ এটাও আহিছে। তো আমি লাড়ুখিনি বনাব পাৰিম। এইটো কাৰণে এইখিনি হৈ গৈছে। মই এতিয়া ইয়াৰ পৰা অলপ অলপকৈ ইয়াতে নমাই পেলাই লাডুখিনি বনাই যাম। আমি এইখিনি নমালোঁ, কুকাৰৰ পৰা নমাই এতিয়া এইটো আঠাটো চাওক কিমান ধুনীয়াকৈ আঠাটো হৈছে। আৰু লাডুটো এয়া মই কেইটামান বনাইছোঁ অলৰেডি। বনাই পেলাই আঠাটোৰ কাৰণে লাডুটো ভাল হৈছে বনাবলৈ, কষ্ট কৰিবলগীয়া হোৱা নাই। এনেই ধৰি লোৱা আঠাটো নহ'লে তেতিয়া আমি কি কৰোঁ, বেছি গৰম হৈ থাকিলে
গাখীৰ অকণমান গুলি লৈ বা লিকুইড গাখীৰ হ'লে তাত হাতটো ধুই অলপ তিয়াই পেলাই লাডুকেইটা বনোৱা যায়, যিহেতু আঠাটো পৰিমাণটো কমি আহে। এতিয়া আঠাটো ইমানেই ধুনীয়া হৈছে যে এয়া দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ গোল হৈ গৈছে আৰু ইমান ধুনীয়াকৈ আঠাটো হৈছে কাৰণে মই এনেকৈ বনাব পাৰিছোঁ। প্ৰত্যেকে ঘৰত ট্ৰাই কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। আৰু যদি এনেকৈ ভিডিঅ' চাই থাকিবলৈ বিচাৰে মোৰ পৰা, তো প্লিজ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। থেংক ইউ।